মহামিলনৰ তীৰ্থ এই ব্ৰহ্মপুত্ৰ আজি বহ্নিমান কিয়? আজি ব্ৰহ্মপুত্ৰ হল বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ হল বহ্নিমান। মনৰ দিগন্তত ধোঁৱা উৰে, আকাশত কপিয়া তৰা ঘূৰে, পদে পদে কৰে কাক অপমান। আজি ব্ৰহ্মপুত্ৰ হল বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ হল বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ হল বহ্নিমান। এই বহ্নি নহয় শ্যামলী বনৰ, এই বহ্নি ক্ৰোধান্বিত লক্ষ্য মনৰ, পুঞ্জীভূত নোপোৱাৰ বেদনা আগ্নেয়গিৰি সমান। আজি ব্ৰহ্মপুত্ৰ হল বহ্নিমান। সমদলৰ পদধ্বনি, আবাল বৃদ্ধ বনিতাৰ, আবাল বৃদ্ধ বনিতাৰ, স্বনিৰাপত্তা লক্ষ্য আৰু আনকো জীয়াই ৰখাৰ, সহস্ৰজনৰ সাহস দেখি পৃথিৱী কম্পমান। আজি ব্ৰহ্মপুত্ৰ হল বহ্নিমান। গোৱা বজ্ৰ নিনাদৰ প্ৰতিধ্বনি, ভৈয়ামে পৰ্বতে বাজে, সংগ্ৰামী সুস্থ প্ৰকাশ বলিষ্ঠ সংযম মাজে। প্ৰচণ্ড বহেলা, প্ৰচণ্ড বহেলা এইবাৰ নাকিবই, জ্ঞানকো কৰি বলিদান। আজি ব্ৰহ্মপুত্ৰ হল বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ হল বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ হল বহ্নিমান।